ছোৱালী এপাল তেলাই গামোৰা কপাল। এই ধাৰাবাহিকৰ সৈতে জড়িত সকলো চৰিত্ৰ কাল্পনিক। বাস্তৱ জীৱন, জীৱিত বা মৃত ব্যক্তিৰ লগত কোনো ধৰণৰ সংগতি বা সম্পৰ্ক নাই। অনিচ্ছাকৃতভাৱে ইয়াৰ কোনো মিল দেখা পালে এয়া মাথো এটা সংযোগ বুলিহে ধৰা হ'ব। বিদু কিমান চাঙতে বহি থাকিবি? হয় দে, বল গাঁৱৰ পৰা এপাক মাৰি আহোঁ। পিছে আমি পাপু ঘৰত সোমাই তাকো লৈ যাব লাগিব। মোক কথা এটা এতিয়াহে মনত পৰিছে। পাপুৱে মোক সিহঁতৰ হ'লে অথনিতে মাতিছিলে, মই পাহৰি থাকিলোঁ। বল বল বল। ঐ বিদু বল, পাপুহঁতৰ ঘৰ পালোহি। তাক মাতি আন। পাপু, অ পাপু ঘৰত আছনে? তহঁত আহিলি, বহি। হ'ব দে, আমি নবহো, আমি গাঁৱৰ এফালে ওলাই যাওঁ। তই বহ। তেনেহ'লে মই চোলাটো পিন্ধি জল্দি আহ জল্দি আহ। বহ চুলাটো পিন্ধি লওঁ। পিছে জোন, নবীনৰ আইতাকৰ বেমাৰ বেছি হৈছে বোলে, এতিয়া মই ঠিক নাই। কথাটো শুনিছনে তই? কথাটো শুনিছোঁ, হয় বোলে। হয় ন বিদু, তই পাগল হলি আৰু ন? খালি গান শুনিবি আৰু ৰাস্তাই নাচি নাচি যাবি। ঐ কি হ'ল? পিছে জোন, যোনদে মাতাৰ কাৰণে মই লৰালৰিকৈ আহিলোঁ, এতিয়া বহুত বেয়াকৈ পানী বা ধৰিছে। এতিয়া ক'ত পানী পাম মই? সেইটো পুতুহঁতৰ ঘৰ আছেই দেখোন, ব'ল তাতে পানী খাবি। তাক দেখিব মনে যায়। মই গাঁৱৰ মানুহ কোৱা শুনিছোঁ সি বোলে চোৰ। সেইচব বাদ দে, আমাৰ সেয়া বিচাৰি লাভ নাই। তোৰ পানী পেট হৈছে, পানী খাবি তাত। পুতু পুতু আছনে তাৰ মানুহটো? তহঁত আহিলি, ইয়াতে বহ। বিদু বহ। কচোন তহঁত কি সকামত আহিলি বা? হেৰ, এইকেইদিন দেখোন তোৰ চাহটোও দেখিবলৈ নোপোৱা হ'লো। কেছটো কি? থৈ বাজে কথাবোৰ। পুতু যাচোন পানী এঘুটি আনগৈ মোৰ কাৰণে, বৰ পানী পানী হৈছোঁ। ঘটিটোতো মই ইহঁতৰ ঘৰৰ পৰাই চুৰ কৰি অনা। ইয়াত যদি নিওঁ মইতো ধৰা পৰি যাম। কি কৰা যায়? বুদ্ধি এটা পাঙা হ'লে ক'ত পানী নিওঁ কিন্তু? কাম এটা কৰা, ইয়াতে নিওঁ পানীখিনি। ইয়াতে লৈ যাওঁ। পাপু বেয়া চা নাপাবি, পানী ইয়াতে আনিলোঁ। সিদিনা ঘটিটো ফুটিলেও ল। একো নহয় দে, খাব জানিলে কচু পাততো অমৃত পৰে। খা খা। পানীটো কিবা নিমখীয়া যেন লাগিলে যে। হেৰৌ, তই ইমান দূৰ ভৰি পকি অহা নাই জানো? ঘামি জামি আছ, লাগিবই নিমখীয়া। মিছা কথা কিয় কৈছ? ইয়াতে হেৰি কৰি নাথাক জানো? কি খালে এই মূৰ্খতে মোৰ চব চেছ কৰিলে, চব চেছ কৰিলে। ভিতৰলৈ যা তই। চি পুতু, তই এনেকুৱা কাম কৰিবি বুলি আমি ভাবা নাছিলো দেই। তোৰ কথা গাঁওবুঢ়া দাইটিক জনাব লাগিব। ঠিকে কৈছ, জনাব লাগিব তোৰ কথা। এনেকুৱা কাম নকৰিবি। মোৰ নাম পুতু, সেইকাৰণে ৰাতি মই ইয়াতে মুতো। নাই কমেই। অপৰাধ বিনাশন তজু নামে নাৰায়ণ। হেল্ল', কোনে ক'লেনো? মই দিগন্ত। দিগন্ত দা, আজি যে মোলৈ মনত পৰিল। কি খবৰ আপোনাৰ?
খবৰ ভাল নহয় অ'। কি খবৰ ভাল নহয় কিয় কি হ'লনো মুনমণিক পুলিচে পিটিলেও। এই সন্ধিয়াখন বৰ বেয়া খবৰ দিলে নহয় বাৰু মই ৰাতিপুৱা এপাক যাম দিয়ক খবৰ এটা ল'বলৈ ঠিক আছে ঠিক আছে দে হ'ব ৰাতিপুৱা আহিবি তই এপাক। হ'ব ৰাখিছোঁ ঠিক আছে ভালেই হ'ব দে কালিলৈ অলপ ওলাই যাম গাঁওখনৰ খবৰ অলপো বিলাব পাৰিম কোনোবাকে বহি থাকিবি নে মানুহে দেখিলে কি বুলি ক'ব কেলে মাতিছিলি ক তই মোৰ ফালে চাচোন আৰু কচোন মই যে তোক ইমান ভাল পাওঁ তই মোক কিয় ইগন'ৰ কৰি থাক চৰি তই এইবোৰ ক'বলৈ যদি মাতিছ মই যাওঁ তই মোৰ কথা শেষ হোৱা নাই আজি মোৰ কথাখিনি শুনি যা নহ'লে বহুত কষ্টত থাকিম হাতখনেৰে মানুহে দেখিলে কি ক'ব কিমান দিনৰ আগৰ পৰা কৈ আছোঁ যে মই তোক ভাল পাওঁ কিন্তু মোক তই বুজিব নোখোজ মোৰ কি নাই হা মা দেউতা ঘৰ আৰু ফাৰ্ষ্ট ক্লাছ ডিগ্ৰীধাৰী চাৰ্টিফিকেট আছে কি নাই হা মোৰ চাকৰি নাই তোৰ মই হৈছোঁ টেটত চাকৰি কৰোঁ আৰু তই হ'লি ৰাম বেকাৰ দিনৰ দিনটো সমাজৰ কামত ঘূৰি ফুৰ দুদিন পাছত মানুহে সুধিলে বেকাৰ বুলি ক'ম আৰু মই যদি চাকৰি নকৰি সৎ পথে কষ্ট কৰি কিবা উপাৰ্জন কৰোঁ তেতিয়া কিবা ভাবিব পাৰিবিনে তেতিয়া ভাবিব পাৰি ইয়াতে অকণমান বহোঁ মোৰ বুকুতে পাহি মৰম ফুলিছে এধানি এধানি চেনে বাঢ়িছে মোৰ বুকুতে পাহি মৰম ফুলিছে এধানি এধানি চেনে বাঢ়িছে প্ৰাণে প্ৰাণে প্ৰেমৰ ফাগুন বুলিছে এই টুপি দুটুপি মৰম নামিছে এজাক পক্ষীয়ে কিনো গীত গায় কলিজাৰ কোমলত সপোনি চুকায় তেজে তেজে মোৰ ঐ সেইজনী ৰেখা খুৰী আহিছে কি হ'ব এতিয়া সেইটোচোন আমাৰ জোন লগত বা সেইজনী কোন কি হ'ব এতিয়া নিউজ চেনেল আহিছে এতিয়া পলা মোক দেখি পলাইছে যে ঐ ৰখ